ওম বিষ্ণুৱে নমঃ ওম বিষ্ণুৱে নমঃ ওম বিষ্ণুৱে নমঃ 7 ছেপ্টেম্বৰৰ দিনা পূৰ্ণিমা হৈ গৈছে আমাৰ আৰু এই পূৰ্ণিমাৰ দিনাই আৰম্ভ হৈছে পিতৃপক্ষ বা প্ৰেতপক্ষ। এই প্ৰেতপক্ষত আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে মই সেইখিনিয়ে ক'ব খুজিলোঁ। প্ৰেতপক্ষত আমাৰ পূৰ্বপুৰুষসকল ঘৰলৈ উভতি আহে আৰু এই উভতি অহাৰ সময়ত এটি কাউৰীৰ ৰূপত আহে। গতিকে কাউৰীক আমি খোৱা বস্তু আমি এই যিখিনি দিন আমাৰ প্ৰেতপক্ষ চলিব এইখিনি দিনতে এই 15টা দিনৰ ভিতৰত আমি কি কৰিব লাগে, কাউৰীক আমি খাবলৈ দিব লাগে। চাউল দালি আমাৰ শাক চব্জি সকলোখিনি আমি আচলতে যদি খাবলৈ দিওঁ কাউৰীক আমাৰ পূৰ্বপুৰুষক খাবলৈ দিয়া হয় আৰু এইখিনি কৰিলে আমাৰ নিজৰ পৰিয়ালৰ কাৰণে খুব ভাল হয়। লগতে দক্ষিণ দিশত এগছি ঘি বা তেলৰ চাকি জ্বলাব লাগে আৰু তাতে লং আৰু তিল দি চাকি গছ জ্বলাই পূৰ্বপুৰুষসকলৰ আত্মাৰ চিৰশান্তিৰ অৰ্থে আৰু লগতে নিজৰ পৰিয়ালটিৰ ভালৰ কাৰণে এই বন্তিকুচি জ্বলাব লাগে। এইখিনি সময়ত আপোনালোকে সদায় ভাল চিন্তা কৰিব আৰু এই সময়কণত কেতিয়াও আমি কোনো শুভ কাম কৰিব নালাগে। আমাৰ বিয়া বাৰু সকাম লগুণ দিয়ানিয়ে হওক বা ঘৰৰ কিবা পূজা পাতল একো কৰিব নালাগে। এই মানে যি প্ৰেতপক্ষ আপোনালোকে জল্দি মোৰ এই ভিডিঅ'টি ছেভ কৰি ল'ব, কাৰণ পটককৈ এই ভিডিঅ'টি আকৌ গায়ব হৈ যাব পাৰে। মই কোৱা কথাখিনি আপোনালোকে মনত ৰাখিবৰ কাৰণে আপোনালোকে ছেভ কৰি লওক। মোৰ ইউটিউব চেনেল ডিভাইন লাভ ৰুমি ভূঞা চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যিহেতু আপোনালোকৰ মৰম চেনেহতহে মই ভিডিঅ'বোৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰোঁ। এতিয়া আপোনালোকে এনেকৈ প্ৰীতিপক্ষত এটি মন্ত্ৰ জপ কৰিব আৰু যিটো মন্ত্ৰই আপোনালোকৰ কিবা যদি আশু অমংগল আছে বা পূৰ্বপুৰুষসকলৰ যদি কিবা লোভ মোহ আছে, কিবা যদি ঘৰখনৰ কাৰণে যদি কিবা দুখ আছে, সেই দুখসমূহ কেনেকৈ আচলতে দূৰ কৰিব, সেই অৰ্থে আপোনালোকক মই এটা মন্ত্ৰ আপোনালোকক মাতিবৰ কাৰণে আচলতে আপোনালোকক মই স্ক্ৰীণতো দি দিম। আপোনালোকে এই মন্ত্ৰফাঁকি মাতকচোন। আপোনালোকৰ পূৰ্বপুৰুষসকল ককা আইতা যোনেই নহওক, লাগিলে আই বোপাই যোনেই নহওক, পূৰ্বপুৰুষ নিজৰ তেখেতসকলৰ ভালৰ কাৰণে, তেখেতসকলৰ আত্মাৰ চিৰশান্তিৰ কাৰণে, তেখেতসকল আমাৰেইটো মানুহ, তেখেতসকলৰ মৃত্যু হোৱাৰ কাৰণে পূৰ্বপুৰুষসকল হৈ পৰিল। গতিকে তেখেতসকলে বিচৰণ কৰি ফুৰিছে। যদি ভাল কাম কৰে, পূৰ্বজন্ম আৰু পৰজন্ম দুটা কথা আছে। যদি জন্মত আমি আজি কাম কৰি আছোঁ এনেকৈ, কিন্তু বহুত মানুহে ভাবে যে কিনো হ'ব এইটো ভুল কৰিলে বা কি হ'ব এইবিলাক বেয়া কাম কৰিলে, সেইটো চিন্তা কেতিয়াও আনিব নালাগে মনলৈ। নিজৰ কৰ্ম, নিজৰ এই জন্মৰ কৰ্ম পিছৰ জন্মত পোৱা যায়। গতিকে আমাৰ আকাশিক ৰেকৰ্ডতো কোৱা যায় যে পূৰ্বজন্মৰ মানে পাষ্ট লাইফৰ এই যিখিনি আমি আচলতে কৰ্ম কৰোঁ, সেই কৰ্মখিনি আমি নেক্সট জন্মত আমি পাওঁ। এতিয়া যদি মানুহে কিছুমান মানুহ আছে, আমি ভাবোঁ ইমান ভাল কিয় এনেকুৱা লাঞ্ছনা হৈছে। আমি কিছুমানক ভাবোঁ কেলে ইমান পৰিয়ালটোত ভাল, ইমান কোনোবা ডাক্তৰ ইঞ্জিনিয়াৰ এটা কেলে এনেকুৱা হ'ল। আমি ভাবোঁ কেলে এই ঘৰখনত এনেকুৱা এটা অৱস্থা হ'ল। এইবিলাক আচলতে কি জানানে, এইবিলাক হৈছে আগৰ জন্মৰ দুখ। গতিকে এই জন্মত কেতিয়াও আমি দুখ কৰিব নালাগে। পাৰিলে ভাল কৰ্ম কৰিব লাগে, কাৰো বেয়া চিন্তা কৰিব নালাগে। ভাল কৰ্ম কৰি মানুহৰ ভালৰ অৰ্থে কাম কৰিব লাগে, বেয়া কেতিয়াও কৰিব নালাগে। গতিকে এই সময়ছোৱাত আমি এটা মন্ত্ৰ খুব মাতিব লাগে, জপ কৰিব লাগে, মাতিব লাগে। সেই মন্ত্ৰফাঁকি হৈছে ওম সৰ্বপিত্ৰ দেৱতায়ে নমঃ, ওম সৰ্বপিত্ৰ দেৱতায়ে নমঃ, ওম পিতৃ নাৰায়ণে নমঃ, ওম নমো ভগৱতে বাসুদেৱায়ে নমঃ। এই মন্ত্ৰফাঁকি আমি কমেও 21 বাৰ আমি ডেইলি মাতিব লাগে। আৰু এই পিতৃপক্ষতে এই প্ৰেতপক্ষতে, তেতিয়াহ'লে আমাৰ পূৰ্বপুৰুষসকলো শান্তিত থাকিব পাৰে আৰু আমাৰ ঘৰবিলাকো আমি শান্তিত থাকিব পাৰোঁ। আমাৰ যিবিলাক আমাৰ দুখ থাকে, দুখটো নিশ্চয় থাকিব, কাৰণ পূৰ্বপুৰুষসকলে সেই যিটো সময়ত আছিল, সেইটো সময়ত যদি কিবা ঘৰখনৰ মানুহে দুখ কৰিছে বা তেওঁলোকৰ কিবা সন্তুষ্ট কৰিব পৰা নাছিল, সেইবোৰ দুখ পিছৰ জন্মত লাগে। গতিকে এই যি মন্ত্ৰফাঁকি কোৱা হৈছে, এই মন্ত্ৰফাঁকি 21 বাৰ
মাতিব লাগে। এনেকৈ যদি এই পক্ষটোৰ ভিতৰত মাতি থকা যায় তেতিয়াহ'লে তেওঁলোকো শান্তিত থাকিব আৰু পৰিয়ালবিলাকো শান্তিত থাকিব পাৰে নিজৰ নিজৰ। গতিকে আপোনালোকক পুনৰবাৰ কৈছোঁ, ওম সৰ্বপিত্ৰ দেৱতায়ে নমঃ, ওম পিতৃ নাৰায়ণে নমঃ, ওম নমো ভগৱতে বাসুদেৱায় নমঃ। এই মন্ত্ৰফাঁকি আপোনালোকে জপ কৰিব 21 বাৰ। কৰি চাওক আৰু মোৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব ওম পিতৃ নাৰায়ণে নমঃ। কমেণ্ট কৰিব ওম পিতৃ নাৰায়ণে নমঃ।